ও মিঠা কি খবৰ? ও ভালেই। তোমাৰ? ও মোৰো ভাল। পিছে দদান মেলাত যাবানে? ও যাম যাম। তুমি যাবানে? বয়ফ্ৰেণ্ডৰ লগত একেলগে যাম। তুমি পিছে কাৰ লগত যাবা? ও ময়ো বয়ফ্ৰেণ্ডৰ লগতে যাম। ও তোমাৰ বয়ফ্ৰেণ্ডৰ বাইকখন কি আছিলে? পালচাৰ। কিয়? ও পিছে তোমাৰ? KTM ডিউক। তুমি যে পালচাৰত উঠি মেলালৈ যাবা, তোমাৰ লাজ নালাগেনে? আজিৰ দিনতো পালচাৰ কোনোবাই চলাই নেকি? চি ইটো একেবাৰে অল্ড মডেল। মইতো নোৱাৰিম দে। তুমি কেনেকে পাৰা? তোমাৰ সদায় সদায় খালি তেনেকুৱাই কথা। সদায় ফিতাহি তোমাৰ কাম নাই আৰু। ইয়াতে ফিতাহি কি আছে? সঁচা কথাই কৈছো। পালচাৰো আজিকালি কোনোবাই চলাই নেকি? মোৰ বয়ফ্ৰেণ্ডক দেখিছা? KTM চলাই। এতিয়া KTMৰ দিন। তোমাৰে পালচাৰ খাইছাৰ কাম নাই। মিয়াত উকলি হৈছে বুজিছা? হ'ব দিয়া বাইক হলেই হ'ল। কিনো আছে তাত? হিংসা লাগিছে তাই। ৰবা ফোন আহিছে তাত। ৰিচিভ কৰি লওঁ। হেল্ল' কোৱা। তোমাৰ কাৰণে সাৰপ্ৰাইজ এটা আছে হা। মই i20 এখন লৈ ললো। কি কোৱা? সঁচাকে কৈছানে? হোৱাটছআপত ফটো পঠাই আছো, চাই লোৱা। বঢ়িয়া, জমিব এইবাৰ। দিয়া ৰাখিছো। দদান মেলাত লগ পাম দিয়া। হ'ব। বাই বাই। বাই বাই। ঐ কি হ'ল তোমাৰ? ইমান ফূৰ্তি লাগিছে যে? কোৱা নকোৱা কিয়? মোৰ বয়ফ্ৰেণ্ডে গাড়ী এখন ল'লে নহয়। সঁচানে? সঁচা। তুমিতো নিজেই শুনিলা কথা পাতা। কি কাৰ ৰে? i20। মই এতিয়া দদান মেলা চাবলৈ গাড়ীত যাম। তুমি থাকা। চেছ তোমাৰ। মোক ডাউন দি আছিলা, এতিয়া পাবা মজা। থাকা দেই, মই যাওঁ। বাই বাই। ৰবা মই এতিয়াই বয়ফ্ৰেণ্ডক ফোন কৰি আছো। এই হাৰামিটো কি কৰি আছে জানো? হেল্ল' ক'ত আছা? মদ খাই আছো ৰ। শুনাচোন, তুমি গাড়ী কেতিয়া ল'বা? বাইকত তেল ভৰাব পইচা নাই আৰু তুমি গাড়ী কথা কৈ আছা। এনেকে বাইকত আৰু কিমান দিন ঘূৰি থাকিম? এই উমিখাৰ বয়ফ্ৰেণ্ডে i20 ল'লে নহয়। কি তাইৰ ফিতাহি। নহব গাড়ী চাড়ী বাদ দিয়া আৰু। ৰাখা বাই। মই মিছাতে KTMৰ লেবেলটো দিছিলো। চব চেছ। নমস্কাৰ বন্ধু বান্ধৱীসকল। এয়া আমাৰ প্ৰথম ভিডিঅ' যোনটো আমি অসমীয়া ভাষাত শ্বুট কৰিছো। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে কমেণ্ট বক্সত জনাব। আমি আগলৈও এনেদৰে অসমীয়াত ভিডিঅ' বনাম আৰু সকলোৱে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ে যেন। বাই বাই।